বুলি ক'লে জানো শেষ হয়? মোৰ ধাৰণাহে ভুল আছিল। আচলতে শেষ বুলি ক'লেই শেষ। শেষৰ পিছত সোঁৱৰণি বাদে কিবা যেন ৰয় ক'বলৈ। ঠিক তেনেকৈ সুখ আৰু শান্তি দুয়োটাই পৃথক পৃথক। তুমি বিচাৰিছিলা সুখ আৰু মই তোমাৰ পৰা বিচাৰিছিলো সুখ আৰু শান্তি সমৃদ্ধ এখন নতুন পৃথিৱী। জানা, মোৰ ছায়াত তোমাক চিৰদিনৰ বাবে লুকুৱাই ৰাখিবলৈ এগালমান সপোন দেখিছিলো। আৰু আজি তুমি মোৰ বাবে সপোনৰ ডেউকা ভঙা এজনী পক্ষী। কেতিয়াবা তোমাক সুধিবলৈ মন যায়, এতিয়াও জানো মই তোমাৰ সপোনৰ ডগা দেৱা কৰোঁ? হয়তো নকৰোঁ আৰু কেতিয়াও নকৰোঁ। ভালকৈ থাকিবা। জীৱনটো প্ৰথমে গঢ়িব শিকা, নিজক বুজিবলৈ শিকা, তেতিয়াহে আনক বুজি পাবা। আচলতে শেষ বুলি ক'লেই সকলো শেষ। শেষত এটা কথাই কওঁ, কেতিয়াও ফাগুন নহবা। ফাগুন বৰ চঞ্চল, আকাশৰ দৰে বিশাল হোৱা। তেতিয়াহে তোমাৰ পৰিধি কোনেও নেজানিব। হয়তো